हेलो गुड मर्निंग राइज आपलोक सकलोके इंग्राजी नवबर्षर हियार পৰা ওলগ যাইছিলোঁ আজি 31 ডিসেম্বৰ বছৰৰ শেষৰটো দিন 2024 তো আসলতে বহুতে কয় মানে তেওঁলোকৰ কাৰণে বেয়া গৈছে বহুতৰ কাৰণে কিন্তু মোৰ কাৰণে 2024 তো বহুত ভাল গৈছে বুলি ক'ব লাগিব ভালেই গৈছে আজি শেষৰটো দিন বহুত কিবা কিবি কাম আছে আৰু ৰাতিলে খানা আছে আপোনালোকক মই দেখাই থাকিম গুটেখিনি এতিয়া মই শুটিংলৈ যাবলৈ ৰেডি হৈ আছো মোক নিবলৈ আহি আছে আসলতে মই বুৱাৰী সিৰিয়েলখনত কৰি আছো আপোনালোকে বুৱাৰী চাইছেনে বুৱাৰীত মোকো দেখা পাব এতিয়া মোৰ শুটিং চলি আছে মোক নিবলৈ আহি পোৱা নাই মই ৰেডি হৈ বহি আছো 9টা বাজিছে এতিয়া আহিব আপোনালোকক আজি শুটিংত কি হয় তাৰ পিছত আফটাৰ পেকআপ কলৈ যাওঁ কি কৰো গুটেখিনি দেখাই থাকিম গতিকে ষ্টে টিউন বাই ভিডিও কৰো একদম কার কৰিছে আমি খাইছো ব্ৰাউন ব্ৰেড দিছে আজি হেল্ল' গাইজ আমি এতিয়া খাম দীপাবা মোৰ মেকআপ হৈ আছে এয়া মেকআপৰ দোকানখন আমাৰ আজি ব্লগ এটা বনাইছো লাষ্ট 3 বছৰৰ ঠিক আছে হ'ব চাহ একাপ খাওঁ যা বিস্কুট তোমাৰ চেনেল আছে নেকি আছে নেকি 5 টকা পিস 5 টকা মানে এটা ব্ৰেণ্ডত চেক কৰা লৈছে আমাৰ স্যাৰ ডিম্পিস ব্লগ কি কৰি বা সবে টকাই কথা ধৰিছে আমাৰ টকা ঘটিছিল লাখ টকা জমা হৈ গৈছে থবলৈ জেগা নাই মোৰ কস্টিউম কৰিলো ৰেডি এতিয়া শ্বট দিবলৈ নেক্সট কিবা দিব লগা আছে নমাই দিব লাগিব এইলা হাল্লা কৰিলে নহয় কথাটো কৈছো আমাক মৰমতে বগৰী খাবলৈ দিছে বগৰী খোৱা বগৰী দিছে আমাক দাদাজনী কস্টিউমটো আৰু এবাৰ চেঞ্জ কৰিলোঁ আৰু এফালে ঘৰ চলি আছে শ্বুটিং পেকআপ হ'ল এতিয়া ঘৰলৈ আহি আছোঁ এতিয়া ইয়াৰ পিছত আমি যাম জাগিৰোডলৈ জাগিৰোডত আজি আমি নিউ ইয়েৰ পাৰ্টিটো কৰিম ধুনীয়াকৈ আপোনালোকে চাই যাব ওলাইছোঁ আমি এতিয়া 7টা বাজি গ'ল কেতিয়া জাগিৰোড পামগৈ কেতিয়া কেব ঠিক নাই সীমাবাৰ শ্বুটিঙতে আছে সীমাবাক উঠাম আৰু আমি যাম জাগিৰোডলৈ এইগৰাকী লাহে ধীৰে আহি পাইছে আমাক দেৰি কৰোৱা মানুহগৰাকী এইগৰাকী কলে যা পিকনিক পাৰ্টি নিউ ইয়েৰ পাৰ্টি কৰিব যাওঁ ন আমি হেপী নিউ ইয়েৰ কৈ দিয়া হেপী নিউ মাতে নুপুতা হ'ল হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ পাৰ্টি চলিছে আমাৰ গাড়ী চলিলে আৰম্ভ হ'লে কেক চানা চিপছ পপকৰ্ন সীমাবাই দিছে আমাক নিউ ইয়েৰ বুলি তাকে চাওমিন খোৱা ক্ৰেভিংছ আহিছে পিকনিক খাবলৈ আহিছোঁ কিন্তু চাওমিন অকণমান খাই লওঁ আমি ইমানে আমাৰ লাগ বেয়া চাওমিন নাপালোঁ গুৱাহাটীৰ পৰা আহিলোঁ চাওমিন খাম বুলি এতিয়া কি খাম দহি ফুচকা পৰিলে ফাইনেলি চাওমিনো পাই গ'লো আমি মনৰ আশা পূৰণ হ'ল মোৰ কাৰণে পাইছে চাওমিনটো পিঠা চাহ বৰ ধুনীয়াকৈ আৰম্ভণি হৈছে গ্ৰীণ টি চেনি থকা গ্ৰীণ টি আজি পেটত যি টি সোমাব নাৰিকল ধুনীয়াকৈ বাপেক জীয়েক গুহাত আধা ঘণ্টামান হ'ল এইটো জ্বলাবলৈ চেষ্টা কৰি থকা আজি এইটো পচকা কৰিছে নজ্বলে চেষ্টা চলি আছে গাহৰি তুমি নোখোৱা ন গাহৰি নোখোৱা হাঁহো নোখোৱা দি ল'ব লাগে মানুহে মানে ধৰাবৰ কাৰণে কৈছিলে তেওঁ নালাগে বুলি ক'লে তেওঁ মানে এজেণ্ট এটা আছে তাই গৈ এজেণ্টক দি লওঁতে পুলিচক মাতি নি আদালতলৈ
এয়া গাহৰি বনি আছে, এইটো নেমু দি দিবা দেই। এইজনী গাহৰি বনোৱা মানুহ, গাহৰি কাটা মানুহ খাবলৈ লাইন লাগিছে। কি আছে ইয়াত? কি আছে? কি আছে? মাংস আছে। কি আছে? নিমখ অকণমান দিবি। ক'বা আৰু ঠিক আছে হ'ব। কেনে? বিৰাট মজা মজা মজা। মই খাইছোৱে খালি। কোনে ৰেডি কৰিছে? জিতাশ্ৰী তোমালোকে ৰেডি কৰিছা বাৰু। আমি গুহাত সোমাই আছো। কি কৰি আছা তুমি? কিবা আঁকি আছে বোলে। বনি আছে পুৰা। অ ইয়াতে গাহৰি বনি আছে পুৰা। আৰু আমাৰ ৰান্ধনী এয়া। আৰু এইটো পৰিৱেশ সকলোৰে কুশল অৰ্থে ভক্ষণ কৰক। নৰব। এয়া হাঁহে মাহে আমাৰ ভাত ৰেডি হৈ গ'ল। আমি এতিয়া ভাত খাম। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। দি আছো বুলি কৈ দিয়া নাই। কুকুৰা দে। টকা নাই ভাস্কক বৰ সময় শুই গ'লগে আৰু পাৰ্টি শেষ। গুড মৰ্ণিং। ৰাতিপুৱা চাহকাপ, বছৰৰ প্ৰথম কাপ চাহ। আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'ল। আচলতে ৰাতি আহি পাওঁতে ইমানেই দেৰি হ'ল, 3:30 বাজিলে। সেইকাৰণে আৰু মই ইমান গাড়ীতে টোপনিয়াই আহিলোঁ। ভিডিঅ'টোৰ কথা একদম পাহৰি থাকিলোঁ। ধুনীয়াকৈ কালি ৰাতিটো পাৰ হ'ল, ধুনীয়াকৈ পাৰ্টি কৰিলোঁ। আজি ৰাতিপুৱা উঠি মন্দিৰ যোৱা কথা আছিল, কিন্তু তাতকৈও আমাৰ ডাঙৰ কাম এটা আছে। যিহেতু আমি নতুন কাম এটা আৰম্ভ কৈছিলোঁৱেই। সেই কামটোৰ আজি আমি এটা প্ৰমো ৰিলিজ কৰিম। তাৰে কাম চলি আছে এফালে। অলপ পিছতে আপোনালোকে প্ৰমোটো চাবলৈ পাব। চাহকাপ খাই লৈছোঁ, ঘৰৰ ইটো সিটো কাম কৰি লওঁ। উঠাও দেৰি, 9টা বজাত উঠিছোঁ। তো আপোনালোকক নেক্সট ভিডিঅ'ত আজিৰ দিনটোত কি কৰোঁ সেয়া দেখাই থাকিম। আজিলৈ এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। বাই বাই।